পৰা মই কৈছোঁ আসল আমাৰ টাৰ্গেটটো হ'ব লাগে 2021 আমি কেনেকৈ BTCটো আমি পাৰিম BTC যেনে হ'লেও BPF BJP আৰু AJP এলায়েন্স চৰকাৰ চলিব BTCত আমাৰ কথাটো হ'ল 2021 কথাটো আমি চিন্তা কৰিছোঁ যে আমি কেনেকৈ পাৰ হ'ম বা আকৌ আমি কেনেকৈ চৰকাৰ বনাম এইটো বিষয়লৈ আমি বহুত আলোচনা হৈছে মুঠতে আৰু BTC নিৰ্বাচনটো BJP কিমান বা AJP কিমান বা BPF কিমান সিটত খেলিব সেইটো বিষয়লৈ আলোচনা হৈছে এইটো ষ্টাডি কৰিবৰ কাৰণে অলৰেডি বিশ্বজিৎ দৈমাৰী আৰু ৰিহন দৈমাৰী আৰু ৰঞ্জিত দাস ডাঙৰীয়া তিনিজনক মানে দায়িত্ব দিয়া হৈছে মানে উইদিন এ উইক মানে ইহঁতে CM ছাৰক জনাব হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব আৰু আমাকো জনাব যে BJPয়ে কিমান সিটত খেলিব পাৰে AJPয়ে কিমান সিটত খেলিব পাৰে সেইটো ঠিক কৰিব মুঠতে আমাৰ কোনো প্ৰশ্নই নাহে এইটো ফিল্ডত বা কোনোবা ৱাৰ্কাৰে বা কোনোবা মিডিয়াই যেটো কৈছে সেইটো সত্য নহয় বা কোনোবা হয়তো BJP এজন দুজন ৱাৰ্কাৰে হয়তো ক'ব পাৰে যে BPFৰ লগত এলায়েন্স নাথাকিব বা কিবা কিবা এনেকুৱা হয়তো ফিল্ডত সব মানুহ একে নহয় এজন দুজন হয়তো ক'ব পাৰে সেইটো বেলেগ কথা কিন্তু আমাৰ এলায়েন্সটো থাকিব পাৰ্মানেণ্ট সেইটো আমাক জনাই দিছে ৰঞ্জিত দাস ডাঙৰীয়াও জনাই দিছে হেমন্ত বিশ্ব শৰ্মাও জনাই দিছে আৰু CM ছাৰো আমাক জনাই দিছে এইটো হ'ল আৰু BJPটো ইমান কিবা নাই ফিল্ডত আমি জিকাই পেলাই লৈ যাব লাগিব যিমানেই নিদিয়ক কিয় AJPকো আমিও জিকাই পেলাই লৈ যাব লাগিব BJPকো আমিও জিকাই পেলাই লৈ যাব লাগিব অকলে AJP বা BJP ইয়াত জিকিব নোৱাৰে এইকাৰণে আমি যোৱাকালি কৈছোঁ মানে যিমান পায় সেইটো আমি জিকাই পেলাই লৈ যাম চৰকাৰ 100% আমাৰ হ'ব কনভকেশ্যনৰ বিষয়ে কি ক'ব কনভকেশ্যনটো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰঞ্জিত দাস ষ্টেট BJP প্ৰেচিডেণ্ট ৰঞ্জিত দাস ডাঙৰীয়া আছিল আৰু আমাৰ পাৰৰ পৰা মই চন্দন ব্ৰহ্ম ৰিহন দৈমাৰী আৰু বিশ্বজিৎ দৈমাৰী আছিল দুটা বিষয় লৈ আমি আলোচনা কৰিছোঁ একটাটো হ'ল আমি কেতিয়া মানে আমাৰ ৰাজ্যসভা MP বিশ্বজিৎ দৈমাৰীৰ নমিনেশ্যনটো আমি কেতিয়া কৰিম সেইটো আমি আলোচনা কৰি পেলাই ঠিক কৰিছে যে 11 তাৰিখটো ঠিক হ'ব সেইটো ফাৰ্ষ্ট সেইটো আমাৰ BPF দলক যিটো ৰাজ্যসভাৰ MP পাব লগা আছে সেইটো আমি দিন তাৰিখ ঠিক কৰিছে 11 তাৰিখ নমিনেশ্যন দিব 11 তাৰিখত আমি BJP AJP আৰু BPF দল প্ৰেচিডেণ্টসকলে থাকিব আৰু মন্ত্ৰীসকলেও থাকিব একেলগে আমি দিম নমিনেশ্যনটো এইটো ফাৰ্ষ্ট পৰ্যায় গ'ল ছেকেণ্ডত আগন্তুক মানে BTC নিৰ্বাচন সেইটো লৈ পেলাই আলোচনা কৰিছে BJPৰ যেটো BTC অঞ্চলৰ যেটো ৱাৰ্কাৰসকল আছে বা যিসকলৰ দায়িত্ব আছে প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আঞ্চলিক পৰ্যায় হওক বা মণ্ডল পৰ্যায় হওক বা ডিষ্ট্ৰিক্ট লেভেলত হওক ইহঁতৰ অবজাৰভেশ্যনটো ইহঁতে দি দিছে 1 তাৰিখত ৰঞ্জিত দাস ডাঙৰীয়াক ইহঁতে ৰিপৰ্ট ছাবমিট কৰিছে সেইটো আমাক জনাই দিছে ৰঞ্জিত দাস ডাঙৰীয়াই যে এই ৰিপৰ্ট মতে মানে 16টামান সিটত BJPয়ে খেলিব পাৰে জিকিব পৰা অৱস্থাত আছে বুলি ৰঞ্জিত দাস ডাঙৰীয়াক ফিল্ডৰ ৱাৰ্কাৰসকলে জনাই দিছে BJP কৰ্মীসকলে ৰঞ্জিত দাস ডাঙৰীয়াক জনাই দিছে এই কথাটো আমাক জনাইছে তো যেন হওক সেইটো হ'ল এলায়েন্সটো থাকিব পাৰ্মানেণ্ট এলায়েন্সটো থাকিব এই কথাটো আমাৰতো হৈ থাকিব লাগে 5 বছৰত একবাৰ বা 2 বছৰত একবাৰ এনেকুৱা হৈ থাকিব লাগে এইটো ভাল প্ৰগ্ৰাম হৈছে ফাৰ্ষ্ট বডোলেণ্ড ইউনিভাৰ্চিটিৰ যিটো কনভকেশ্যন প্ৰগ্ৰাম খুব ভালকৈ ছাকচেছফুল হৈছে থেংক ইউ